ইহঁতৰ বাকি কি হয় এম নাকি বিয়া কৰিবি না তই যেতিয়া ভাল পায় একদম সঁচা বিয়া কৰিবি কেই বেছি ভাল পোৱা এক বছৰ হ'ল আৰু তোমাৰ কেই বছৰ হ'ল মোৰ 2-3 মাহ হ'ল 2-3 মাহ হ'ল চব ক'লে আজিকালি মানে সৰু সৰু বাচ্চাকেইটাৰ লগে ইমান জীপ আছে বা আৰু মৰে নাই কিবা কৈছে জীৱনটো বাৰু এনেকুৱাই নেকি খাইছে মোৰ নামটো আৰতে যায় বি খাই বিটো নহয় মোৰ কোনো বিহেভ কোনো নাই গাইছ এটা মস্ত কাম কৰিছোঁ এইখন লৈ যেতিয়া কাম কৰিছোঁ না গাইছ একদম ব্ৰেকৰ নিচিনা মাৰি দিয়ে ইমান সহজ নহয় কিন্তু এইগিলা গাইছ চাওঁতে সহজ লাগি আছে কিন্তু মস্ত এখন মজা ঠাই পাইছোঁ গাইছ বৰষুণ আহিলে গম নাপাব Hold me close till I get up. Time is barely on our side. লাহে লাহে নাম্বাৰ পাৰবি নে নাই দেখ ভালকে অলপ কিবা শেষ হ'লে কিন্তু শেষ মানে গেছ কি ভাবছো জানা এইকেইটা ঘৰ আছে না এই ঘৰকেইটা পাৰি মানে ইদিতে আমি সোনকালে যাব পাৰোঁ কেইটামান ছোৱালী আছে তো সেইকেইটা ছোৱালী চাবৰ কাৰণে ইদি যাই আছোঁ আমি কিন্তু এতিয়া চাইছে না সেনেকে আহিছোঁ আৰু এইখিনি পাৰ কৰিব আছে গাইজ তো কেমেৰামেন কিন্তু বহুত কষ্ট কৰি আছে অলপ লাইভ কৰি দিব আমাৰ কাৰণে নহ'লে কেমেৰামেনৰ কাৰণে এখন লাইভ কৰি দিবই লাগে মানে বহুত বেছি কষ্ট কৰি আছে গাইজ নাজাৰা দেখো কিছ তাৰিখে নাজাৰা হে গাইজ ইমান বেছি ভাল লাগছে না ক'ত আহিছোঁ নাজানো জছত কি এনে এটা বকি আছোঁ কথাকেইটা নাই মানে কথাকেইটা বন্ধ হৈ আছে গাইজ সেই গাইজ স্বাগতম জালপিৰ বিগুল আজি মানে যাই আছোঁ ৰাক্ষসিনী পাহাৰত ইনষ্টাগ্ৰামত ৰিলছ বনাবৰ কাৰণে মোবাইলটো চাব পাৰে আৰু সেইটো হ'ল ৰাক্ষসিনী পাহাৰ ফাইনেলি গাইজ আহি পৰিলোঁ ৰাক্ষসিনী পাহাৰত চাওক এইটা হ'ল ৰাক্ষসিনী পাহাৰ তো মই ওপৰত যাই আছোঁ ভিউকেইটা একদম আল্টিমেট জোৰতে দেখাই দিম গাইজ ফাইনেলি গাইজ আহিয়ে পৰিছোঁ ৰাক্ষসিনী পাহাৰত আৰু ৰাক্ষসিনী পাহাৰত আহিছোঁ মানে শ্বুট কৰিব কাৰণে চাওক ইয়াতে শ্বুট চলি আছে মানে প্ৰায় আমি আহিয়ে থাকোঁ ৰাক্ষসিনী পাহাৰত তো আজিও আহিছোঁ কিবা এটা ইনষ্টাগ্ৰামত ৰিলছ বনাবৰ কাৰণে তো ওপৰত যাই কিনে এক্সট্ৰিম জগতত আল্টিমেট জগতত ভিডিঅ' কেইটা এই ভিউকেইটা দেখাম গাইজ কি আল্টিমেট জগতত লাগে গাইজ একদম আমাৰ ঘৰৰ পৰা প্ৰায় হেৰি ঘৰ আমাৰ অলপ যাব লাগে এতিয়া উঠিবলৈ চেষ্টা কৰি আছে প্ৰথমে এইখন লৈ ল'ম এইখন লাগে এইখন লৈ ল'ম এইখন লোৱাৰ পিছত এইকেইটা মানে শ্বুট কৰি আছে তো আমি অকলে ফাৰ্ষ্ট টাইমত উঠি ভিউকেইটা দেখাম গাইজ আল্টিমেট জছত ভিউকেইটা দেখাব চেষ্টা কৰিম গাইজ ভিডিঅ'খন কণ্টিনিউ কৰি থাকিব গাইজ একদম হিমালয়ৰ নিচিনা ট্ৰেভেল কৰি এনেকৈ উঠি আছোঁ গাইজ চাবক তো ষ্ট্ৰীম আল্টিমেট জগতত আজিকালি ৰোজাৰ দিন গাইজ তথাপি এনেকৈ উঠিছে এইকেইটা চাওক আৰু ওপৰত যাই আছে গাইজ আৰু ওপৰত গাইজ ৰাক্ষসিনী পাহাৰীয়া জেগা এনেই ভাল লাগে গাইজ তামাম ভাল লাগে আৰু ৰোজাৰ দিন হ'লে কি হ'ব গাইজ তথাপি বহুত ভাল লাগছে ভাগৰ লাগিলে কি হ'ব গাইজ তথাপি ভাল লাগছে গাইজ ভিউকেইটা চাবৰ কাৰণে আহিছোঁ গাইজ অলপ এটা চাওক আৰু কথাকেইটা নাই মানে কথাকেইটা বন্ধ হৈ আছে গাইজ ইমান বেছি ভাগৰ লাগছে এইখিনি উঠি আছে মানে কি হৈছে আজিকালি ৰোজা আছোঁ তো সেইকাৰণে মানে হেৰিকে অলপ হৈছে তো ভিউকেইটা চাওক আৰু অলপ ওপৰত যাই আছোঁ গাইজ আল্টিমেট জগতত ভিউ পাব গাইজ এইখিনি আহোঁতে কেনেকুৱা ভিউ পাইছোঁ চাওক আৰু ওপৰত যাই আছোঁ গাইজ কি এক্সট্ৰিম জগতত আল্টিমেট জগতত ভিউকেইটা পাব গাইজ ভিডিঅ'খন কণ্টিনিউ কৰি থাকিলেহে গম পাব যে ৰাক্ষসিনী পাহাৰখন চাবলৈ কি ধুনীয়া হয় আমাৰ লগত যি দুটা আছে মানে সি আহি আছে এই তলত মানে কিবা এটা শ্বুট কৰি আছে সেইকাৰণে মই ভাবিছোঁ অলপ অকলে ফাৰ্ষ্ট টাইম যাইখিনি আপোনালোকক ভিউকেইটা দেখাই দিওঁ এনেতো আহেও কিন্তু ইমান ভালকৈ ব্লগ বনোৱা নাই আগতে বনাইছিলোঁ কিন্তু হেৰি ইমানকৈ ভাল নহয় মানে ক'ব গ'লে কেমেৰা কোৱালিটি নাই তো এতিয়া মানে একদম আল্টিমেট জচতকৈ মানে ভিউখন দেখাবলৈ চেষ্টা কৰিম তো গাইজ চকুখন মানে নিজৰ মনখন যেন লাগিছে কিবা একদম মানে